ইমান দেৰি হ'ল চম্পা আজি অহাই নাই। ঘৰৰ কাম গোটেই সোপা পৰি আছে। তাইৰ ঘৰটো এনে ডাঙৰ নে? ইমান কাম ওলাইছে নে তাইৰ ঘৰত? নকা চিকা ঘৰতনো কি কাম ওলাব এনে বৰ? আহিছে হ'বলা, আজি এহেকা দিব লাগিব। আজি তই ইমান দেৰিকৈ আহিছ যে? নহাহেঁতেনো হ'লহেঁতেন। বাইদেউ, মোৰ ছোৱালীজনী গাটো বেয়া, সেইবাবে আজি অলপ দেৰি হ'ল, বেয়া নাপাব। এইবোৰ চব তোৰ বুদ্ধিহে, মই জানো নহয়। আধা সময় কাম কৰি গোটেই দিনটো পইচা লোৱাৰ কথা ভাবিছ তই। বাইদেউ, মই আপোনাক মিছা কথা কিয় ক'ম বাৰু? আৰু মই আপোনাৰ লগত কিয় তেনেকুৱা কৰিম? মই জানো নহয়, তহঁতি দুখীয়া মানুহবোৰ তেনেকুৱাই, অলপ ধনী মানুহ দেখিলে লুটিবলৈ চাওঁ। না বাহানা দি নিজৰ কামৰ সময়বোৰ কমাবলৈ চাওঁ। পইচা নিওঁতে আকৌ গোটেই দিনটোৱে পইচা নিবি। বাইদেউ, আপুনি এইবোৰ কি কথা কৈছে? দুখীয়া হ'ব বাৰু, কিন্তু আজিলৈকে কাকো লুটি খোৱাৰ কথা ভবা নাই। হ'ব, এতিয়া মুখ চলাব নালাগে, নিজৰ কাম কৰগে যা, নহ'লে তোক কামৰ পৰা উলিয়াই দিম। মই আপোনাক হাতযোৰ কৰিছোঁ, আপুনি তেনেকুৱা নকৰিব, আজিৰ পৰা দেৰি নহয় মোৰ। ঠিক আছে, যা এতিয়া। কথা ক'বলৈ আহিছে, মই এহেঁতৰ কথা ভালকৈ জানো। বাইদেৱে আজি মোক ইমান বেয়াকৈ ক'লে। আমি দুখীয়া কাৰণেই চাগে ডাঙৰ মানুহবোৰৰ পৰা কথা শুনিব লাগে। মই একো ক'বও নোৱাৰোঁ, নহ'লে কামৰ পৰা উলিয়াই দিব। সোনকালে কামবোৰ খতম কৰি ঘৰলৈ যাব লাগিব। ছোৱালীজনীৰ গাটো বেয়া, ইফালে অকলে অকলে বা তাই কি কৰিছে। যাওঁ সোনকালে কামবোৰ শেষ কৰি লওঁগে। শুন, তোমাৰ আজি স্কুলত বেছি গৰম উঠিছিলে নেকি? অঁ, উঠিছিলে মা। হয় নেকি? কাইলৈ শনিবাৰহে, তেতিয়াহ'লে তুমি কাইলৈ স্কুল যাব নালাগে দিয়া। ইমান গৰমত তোমাৰ কষ্টহে হ'ব। হ'ব মা। বাইদেউ, মোৰ চব কাম কৰি হ'লেই, মই এতিয়া ঘৰলৈ যাব পাৰোঁনে? আজি ইমান সোনকালে তোৰ চব কাম কৰি হ'লনে? আহোঁতেও দেৰিকৈ আহিছ, এতিয়া সোনকালে যাবলৈ লাগেই। বাইদেউ, আপুনি জানেই দেখোন ছোৱালীজনী গাটো বেয়া, আৰু তাই অকলে আছে যে, সেইটো কাৰণে সোনকালে যাওঁ বুলি ভাবিছিলোঁ। চুমকি ভাগৰ কি হৈছে খুৰী? তাইৰ ভাগৰ জ্বৰ হৈছিল, এতিয়া অলপ ভাল পাইছে চাগে। তুমিও ভালকৈ থাকিবা দেই জুৰি। হ'ব, কাম কৰি হ'ল যদি যা এতিয়া ঘৰলৈ। কাইলৈ খালি সময়মতে আহিবি, দেৰি নকৰিবি। ঠিক আছে বাইদেউ। যোৱাৰ আগত এইকাৰণে কিবা এটা আনি দে ফ্ৰিজৰ পৰা খাবলৈ। আনিছোঁ ৰ'বা জুৰি। মা, তুমি চম্পা খুৰী কিয় তেনেকৈ কৈছা? তেওঁ বেয়া পাব নহয়। তুমি সৰু হৈ আছা কাৰণে বুজি নোপোৱা শুন, এইবোৰ মানুহক কেনেকৈ ক'ব লাগে। নহ'লে তেহেঁতি চল পালে আমাৰ মূৰত উঠিব। এয়া লোৱা জুৰি, তোমাৰ ভাল পোৱা বস্তুটো লৈ আহিছোঁ। থেংক ইউ খুৰী। ঠিক আছে বাইদেউ, আহিছোঁ মই। যা। শুন, তুমি খোৱাচোন দেই, মই চাই আহোঁ, নহ'লে তাই মনে মনে কিবা কিবি লৈ যাব। মায়ে জানো কিয় চম্পা খুৰীক দেখিব নোৱাৰে। মোৰ দেখোন চম্পা খুৰীক ভালেই লাগে। আৰু কাহানিও আমাৰ ঘৰৰ পৰা একো বস্তু নিয়া নাই, খালি মায়েহে তেওঁক বিশ্বাস নকৰে। লগতে মোক নিজৰ ছোৱালীৰ দৰে মৰমো কৰে। ছোৱালীজনীলৈ বেয়াহে লাগিছে তাই মন কৰা মই একো বস্তুৱেই খাব পৰা নাই। যাওঁচোন চাওঁগে কি কৰি আছে তাই। আই ঐ, দেখি ছোৱালীজনী অকলে অকলে শুই আছে। চুমকি, অ' চুমকি, উঠ আকৌ। মা, তুমি আহিলা নেকি? অঁ, আহিলোঁ। তোৰ গাটো ভাল পাইছনে? তুমি দিয়া টেবলেটটো খাই গাটো ভাল পালোঁ মা। অকলে অকলে আমনি লাগিছিলে কাৰণে শুই আছিলোঁ। হ'ব, উঠ এতিয়া, মই কিবা এটা বনাওঁগে, হাত মুখ ধুই পেলাই খাই ল'বি। ঠিক আছে মা। মা, আজি কি বনাইছা? শুন, দাইল আৰু ভাতহে বনাইছোঁ। আমি ভাল বস্তুবোৰ কেতিয়া খাবলৈ পাম মা? চুমকি, তই এতিয়া ভালদৰে পঢ়া শুনা কৰ। পাছত ভালদৰে পঢ়া শুনা কৰিলে চাকৰি কৰিব পাৰিবি। আৰু চাকৰি কৰিলে যি মন যায় তাকে খাব পাৰিবি। হয় নেকি মা? এতিয়া আমাৰ নিচিনা দুখীয়া মানুহবোৰে সেইবোৰ খোৱা সপোনহে দেখিব পাৰোঁ। তই মন বেয়া নকৰিবি। নাই কৰা মা, তুমি চিন্তা নকৰিবা, আমিও এদিন ভাল বস্তু খাম। ঠিক আছে, মই ভাত বাৰু, তই হাত মুখ ধুই ল। হ'ব মা। চুমকি, মই কামলৈ যাওঁ, তই স্কুললৈ যাবিনে? মা, মই একেবাৰে সোমবাৰৰ পৰাহে স্কুললৈ যাম। ঠিক আছে, তেনেহ'লে ঘৰতে ভালকৈ থাকিবি। মই যাওঁ। মা শুনাচোন, ময়ো যাম আজি তোমাৰ লগত। চুমকি, তোৰ দেখোন গাটো ভাল নহয়, তই তাত গৈ কি কৰিবিগে? মই তাত এনেই থাকিমগে মা, উৎপাত নকৰোঁ। তই তাত কষ্টহে পাবি, নালাগে, ঘৰতে থাক। নহ'ব মা, মই আজি তোমাৰ লগত যামেই। চুমকি, তই নুবুজ কিয়? নহ'ব, মই যামেই। ঠিক আছে, ব'ল তেনেহ'লে, পাছত কিন্তু মোক একো নকবি আকৌ। নকওঁ মা, ব'লা। চম্পা, আহিলি? অঁ বাইদেউ, আজি সোনকালে আহিলোঁ অলপ। ভালে কৰিলি, আজি দেখোন লগত ছোৱালীজনী লৈ আহিছ। তাই মানে আজি স্কুললৈ নগ'ল, সেইবাবে ঘৰত অকলে অকলে থাকিব যে, সেইকাৰণে লৈ আহিলোঁ লগত। আপুনি চিন্তা নকৰিব, তাই একো উৎপাত নকৰে, এডোখৰ জেগাতে বহি থাকিব। হ'ব, ঠিক আছে, যা তই কামত ধৰগে। চম্পাৰ এইবোৰ চব বুদ্ধি। তেহেঁতৰ ঘৰত ফেন নাই যে, সেইবাবে ছোৱালীজনী ইয়ালৈ লৈ আহিছে। মই সেইজনীৰ ওপৰত চকু দি থাকিব লাগিব, নহ'লে কি কৰিব ঠিক নাই। এইটো
এইটো ঘৰ দেখোন বহুত ডাঙৰ আৰু বহুত ধুনীয়াও দেখিবলৈ। ইয়াত বহি যে ইমান ভাল লাগিছে। ফেনৰ তলত বহি বহি বাহিৰত থকা চৰাই পখিলাবোৰ চাই থাকিব পাৰি। ঐ ছোৱালী, তই যে ইয়াত বহি আছ? গৰম উঠিছিলে কাৰণে ফেনৰ তলত বহি আছিলো। তহঁতৰ ঘৰত ফেন আছে জানো? নাই খুৰী। তেনেহ'লে ইয়াত ফেন নোহোৱাকৈ থাকিব নোৱাৰা হলি যে? লাইটৰ বিল কি তোৰ মাৰে দিব নেকি? আৰু সোফাবোৰত বহি তই গেলা নকৰিবি। বহ যদি পিছফালে বাৰান্দাত বহি থাকগে যা। এইবোৰ ৰুমলৈ আহি গেলা নকৰিবি। ঠিক আছে খুৰী, গৈছো। ঘৰত ফেন এখনো নাই আৰু ইয়াত ফেনৰ তলতহে বহে একদম। অ' মা, কি হ'ল শুন? চুমকি আহিছে নহয়, মই তাইৰ লগত খেলোঁগে নি? কোনো দৰকাৰ নাই তাইৰ লগত খেলিবলৈ যাবলৈ। কিন্তু কিয় মা? তুমি সৰু হৈ আছা, তুমি এতিয়া সেইবোৰ বুজি নোপোৱা। তুমি ৰুমলৈ যোৱা শুন, মই তোমালৈ খোৱা বস্তু পঠিয়াই দিম। হ'ব মা। চম্পা, জুৰিলে কিবা এটা খাবলৈ বনাই লৈ যা। ঠিক আছে বাইদেউ। আৰু ইয়াত দিব নালাগে খাবলৈ, তাই ৰুমত দি থৈ আহিবিগে। হ'ব বাইদেউ। তাই ভাল পোৱা বস্তুকেইটাকে খাবলৈ দি থৈ আহোঁগৈ। মা, জুৰি ৰুমলৈ ময়ো যাম। নেলাগে যাব, তই ইয়াতে থাক। নহ'ব মা, মই তোমাৰ লগতে যাম আৰু তোমাৰ লগতে গুচি আহিম। ঠিক আছে বৈ। জুৰি, এয়া লোৱা, তুমি খাই লোৱা। ইয়াতে থৈ দিয়ক খুৰী। চুমকি, তুমিও মোৰ লগত খাবা হা। নেলাগে জুৰি, মায়ে দেখিলে গালি দিব নহয়। জুৰি, তুমি খোৱা, আমি যাওঁ। খুৰী, চুমকিক মোৰ লগত অলপ দেৰি থাকিবলৈ দিয়কচোন। মোৰ অকলে থাকি থাকি আমনি লাগি গৈছে। জুৰি, নেলাগে নেকি? মায়ে দেখিলে গালি দিব তোমাক। মায়ে একো নকৰে, তুমি চিন্তা নকৰিবা। ঠিক আছে তেনেহ'লে। চুমকি, তুমি বিচনাতে বহা। গা ভাল পালানে তুমি? পালো জুৰি। এয়া লোৱা, খোৱা, মোৰ খাই হৈ গ'ল। থেংক ইউ জুৰি, তুমি বহুত ভাল। মই আজিলৈকে এইবোৰ খায়ে পোৱা নাই। হয় নেকি? ঐ ছোৱালী, তোক মই এইকেইটা ৰুমলৈ নাহিবলৈ কৈছিলোঁ নাই? তই আহি পেলাই একেবাৰে আমাৰ বিচনাত থিয় আছহি দেখোন। আৰু জুৰি ভাগৰ বস্তুবোৰ তই খাই আছ যে? মা, মইহে তাইক ইয়াত বহিবলৈ কৈছিলোঁ। আৰু এইবোৰ খাবলৈ মইহে দিছিলোঁ তাইক। শুন, তুমি লোকৰ ভুল নিজক গাত পাতি নল'বা। মা, মই সঁচাকৈ কৈছোঁ। চম্পা, ঐ চম্পা। কি হ'ল বাইদেউ? তই দেখা নাই নেকি তোৰ জীয়েকে ইয়াত কি কৰি আছে? আমাৰ ৰুমত সোমাই আমাৰ বিচনাত উঠি আছেহি। আৰু জুৰি ভাগৰ বস্তুবোৰ তাইহে খাই আছে। বাইদেউ, আপুনি বেয়া নাপাব। তাইক সৰু ছোৱালী বুলি ক্ষমা কৰি দিব। খুৰী, তাইৰ গাত দুখ নাই, মইহেতো তাইক ৰখাইছিলোঁ আমাৰ ৰুমত। জুৰি, তুমি মনে মনে থাকা, এইবোৰ মানুহৰ কথা তুমি নাজানা। মোক বেয়া নাপাব খুৰী। বাইদেউ, তাইক ক্ষমা কৰি দিয়ক, আজিৰ পৰা আৰু তাইক ইয়ালৈ নানো। ঠিক আছে, এতিয়া যা ইয়াৰ পৰা। আৰু যাতে এইকেইটা ৰুমলৈ নাহ। আৰু চম্পা শুন, মোৰ এফালে যাবলগীয়া আছে, তই অকণমান দেৰিকৈ যাবি ঘৰলৈ। মই সোনকালে আহি পামহি। ঠিক আছে বাইদেউ। চম্পা খুৰীয়েনো কিমান কৰিব, মই পানীকণ নিজে লৈ যাওঁ ৰুমলৈ। পানী দেখোন আধা পৰিয়ে গ'ল। পাছত চম্পা খুৰীক মুচিবলৈ ক'ব লাগিব। মা আহিছে নেকি? বেল বজোৱা শুনিছোঁ। আই পৰিলো। জুৰি, কি হ'ল তোমাৰ? কেনেকৈ পৰিলা? চাওঁ, উঠাচোন উঠা। চুমকি এই বৰকৈ দুখ পালে, এতিয়াই হস্পিটেললৈ নিব লাগিব। ব'লা মা, আমিয়ে লৈ যাওঁ তাইক হস্পিটেললৈ। মোৰ ছোৱালীজনী কি হ'ল চম্পা? বাইদেউ, তাই চিৰিৰ পৰা পৰিল। তাই এতিয়া ভাল পাইছে, আপুনি চিন্তা নকৰিব। বহুত দুখ পালে নেকি তাই? অলপ পালে বাইদেউ, খালি ডক্টৰে তাই সোনকালে ভাল হ'ব বুলি কৈছে। চম্পা, তই আজি নথকা হ'লে তাই ডাঙৰ বিপদত পৰিলেহেঁতেন। চম্পা, মোক ক্ষমা কৰি দিবি। মই তোৰ ছোৱালীজনী তেনেকুৱা ব্যৱহাৰ কৰাৰ পাছতো তই মোৰ ছোৱালীজনীৰ কথা ভাবিলি। নিজৰ ছোৱালী নিচিনাকৈ তাইক লগালগ হস্পিটেললৈ লৈ আহিলি। বাইদেউ, আপুনি এইবোৰ কি কথা কৈছে? তাইও মোৰ ছোৱালী নিচিনাই দেখোন। হ'লেও মই তহঁতৰ লগত বহুত বেয়া ব্যৱহাৰ কৰিলোঁ। তই বহুত ভাল চম্পা, আনে হোৱা হ'লে তাইক তেনেকৈ এৰি থৈ গুচি গ'লহেঁতেন। মোক পাৰিলে ক্ষমা কৰি দিবি। বাইদেউ, হ'বচোন, এতিয়া বাদ দিয়ক এইবোৰ। মা, মই তোমাক আগৰ পৰাই কৈ আহিছিলোঁ চম্পা খুৰী যে কিমান ভাল। অঁ শুন, মইহে ধৰিব পৰা নাছিলোঁ। তোক কি বুলি যে ধন্যবাদ দিম আৰু মই। হ'ব বাইদেউ, মই এতিয়া আহোঁ, তাইক ভালদৰে চাব। জুৰি, তোমাৰ সোনকালে ভাল হৈ যাব, তুমি চিন্তা নকৰিবা, আমি এতিয়া যাওঁ দেই। ঠিক আছে খুৰী। চম্পা, ৰচোন। অথনি কৰা ব্যৱহাৰৰ বাবে মোক ক্ষমা কৰি দিবি। আৰু মই চুমকিক নিজৰ ছোৱালীৰ দৰে চোৱা চিতা কৰিম। তাইক ভাল স্কুলত নাম লগাই দিম। আৰু তহঁতি আজিৰ পৰা সেইটো ঘৰত থাকিব নালাগে। আমাৰ পুৰণা ঘৰতে থাকিবি। আৰু চুমকি সকলো খৰচ পাতি মই দিম তহঁতক। বাইদেউ, আপুনি তেনেকৈ ভবাৰ বাবে ধন্যবাদ। কিন্তু আমি নিজৰ ঘৰতে থাকিম। নহ'ব, তহঁতি আমাৰ পুৰণা ঘৰত থাকিবি। আৰু আজিৰ পৰা মোৰ এজনী ছোৱালী নহয়, দুজনী ছোৱালী হ'ব। বাইদেউ, আপোনাক কি বুলি যে ধন্যবাদ দিম আৰু মই। ধন্যবাদ তই নহয়, মইহে দিব লাগে তোক। হ'ব বাইদেউ, মই এতিয়া আহিছোঁ।
ঠিক আছে আজি যা বাৰু কিন্তু কাইলৈৰ পৰা আমাৰ পুৰণা ঘৰত থাকিব লাগিব হ'ব বাইদেউ আপোনালোকে আমাৰ ভিডিঅ'টো চাই কেনে পালে যদিহে ভাল পালে লাইক কমেন্ট আৰু সাবস্ক্ৰাইব কৰি দিব লগতে শ্বেয়াৰ কৰিব আৰু আমাক বহুত মৰম দিব ধন্যবাদ